আচ্ছা অ' ককাইদেউ আছেনে ঘৰত? অ' ককাইদেউ মই ভিক্ষা এটা মাগি আহিছোঁ, পইচা 2 টকামান পাম নি বাৰু? খাবলৈ কিবা এটা দিব নি বাৰু মোক? কম ছাৰ ভালে আছেনে আপুনি? মই বৰ ভোকত আছোঁ বুজিছানে। মই আজি ছমাহমান কিবা খাবলৈ ববলৈ পোৱা নাই, পইচা এটকা মই পোৱা নাই নহয়। কিবা এটা পাৰিলে দিয়কচোন, দিয়ক কিবা এটা। মই বৰ ভোকত আছোঁ আৰে কথা নাই বতৰা নাই। খাবলৈ ববলৈ মোৰ একো নাই। মই এই ঠাণ্ডাখনত আজি মই বৰ টান পাইছোঁ বৰ ভিক্ষাৰী তই। মই এইবোৰতে ঘূৰি ফুৰোঁ, মই এই হাবিয়ে বনে য'তে আচাই পদূলি আৰু য'তে সুবিধা পাওঁ তোক মোৰ ঘৰলৈ আহিবলৈ কোনে অঁ মোক এই এজনে ক'লে বোলে যাওকচোন যাওক, সেইজনে অকণমান দয়া কৰিব নেকি বোলে, 2 টকা পইচা হ'লেও দিব পাৰে কিজানি, কিবা এমুঠি খাবলৈও দিব পাৰে নেকি, দিয়ক বাৰু। ৰাতিপুৱাই বৰ ভোক লাগিছে বুজিছা নাই। হে হৰি, আজি এই ঘৰলৈ আহি মই এজনৰ গুৰিত মই আজি এই বিমুখে পৰিলোঁ। মই কি দুখ কৰিলোঁ বাৰু? মই কিবা এটা পেটৰ ভোকত আহিছিলোঁ। আজি মোৰ ব্যক্তিসকল নাইকিয়া হৈ গ'ল। আজি মই এনেকুৱা এটা অৱস্থা পাইছোঁ। আজি ইমান শিল্পীজন থকা হ'লে আজি মোৰ এই 2 টকা নহ'লহেঁতেন। এই ভগৱান, আজি এজন থকা হ'লে আজি মই এনেকুৱা কেতিয়াও থাকিব নালাগিলেহেঁতেন। আজি অন্ন এমুঠিৰ কাৰণে মই পাগলৰ দৰে ঘূৰি ফুৰিছোঁ। মানুহৰ ঘৰত গ'লেও মোক এমুঠি অন্ন পইচা দিওঁতে নোলালে আৰু দেই। এই মহান শিল্পীজন তুমি ক'তে আছা? মোক আশীৰ্বাদ কৰা। আজি তুমি জীয়াই থকা হ'লে আজি মোৰ এই অৱস্থা নহ'লহেঁতেন। মই পথৰ ভিক্ষাৰী হৈ এনেকেই মই কটাই আছোঁ আৰু দেই। তই মানে যোৱাই নাই? কলো মই যাওঁ পাৰিলে কিবা এটা দিয়কচোন মোক, পাৰিলে সহায় কৰক। কি কৰিম, আজি বৰ দুখ লাগিছে মোৰ। মই আজি নোৱাৰিছোঁ থাকিব ভোকত, কোনো সহায় কৰোঁতা নাই মোৰ। হে হৰি, মই কি কৰোঁ? আজি তুমিও নাই। জুবিনদা, তুমি থকা হ'লে আজি মোক বহুত উপকাৰ কৰিলাহেঁতেন। জয় জুবিনদা। তেনেহ'লে মই আৰু কি কৰিম? উপায়বিহীন মই গৈ থাকোঁ আৰু বেলেগ এঘৰ মানুহত পাওঁ নেকি কিবা এটা মই খাবৰ কাৰণে আৰু